আজি আমাৰ কাৰণে খুব এটা ঐতিহাসিক দিন বুলি মই ক'ব খোজোঁ কিয়নো আজি পকেৰাগ্ৰাম কলেজৰ নিজৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ লগতে ইয়াত এটা আমি যুগান্তকাৰী এটা কাৰ্যসূচী হাতত লৈ পেলাই আমাৰ কলেজ কৰ্তৃপক্ষই যেটো এটা তেওঁলোকে কাম কৰিলে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি আজি কলেজৰ আমাৰ সন্মুখত এই কলেজৰে মাজমজিয়াত তেওঁলোকে যেটো ইয়াত এটা মানে কি কয় প্ৰতিষ্ঠা কৰিলে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি সেইটো এটা আমাৰ কাৰণে খুব গৌৰৱৰ বিষয় আৰু খুব আমি মানে আজি এজন মই বড় সন্তান হিচাপে তেওঁলোকে লোৱা পদক্ষেপটো আমাৰ জাতিৰ প্ৰতি এটা সন্মান বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধা সন্মান দিয়াৰ লগতে বড় জাতি আমাৰ গোটেই বিটিচি অঞ্চলৰ বাহিৰে গোটেই পৃথিৱীত যিসকল আছে তেওঁলোকৰ প্ৰতি সন্মান শ্ৰদ্ধা দিয়া বুলি মই সেইটো অনুভৱ কৰিছোঁ লগতে আমাৰ বিটিচি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ প্ৰতিও এটা এটা ডাঙৰ সন্মান বা শ্ৰদ্ধা দিয়া বুলি মই অনুভৱ কৰোঁ আজি আপোনাসকলে জানে যে গোটেই অসমত আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যেটো জন্মদিন সেই জন্মদিনটো অসম চৰকাৰে এইটো এটা ছাত্ৰ দিৱস হিচাপে পালন কৰিবৰ কাৰণে কেতিয়াবাই সিদ্ধান্ত লৈ পেলাই গোটেই অসমত আজি তাৰিখলৈকে পালন কৰি আছে আৰু অদূৰ ভৱিষ্যতো পালন কৰি থাকিব উপেন্দ্ৰনাথ ব্ৰহ্ম ছাত্ৰ এই মানে জীৱনতেই আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে তেখেতে বিশ্ববিখ্যাত এটা মানে জনজাগৰণ গণ আন্দোলন গণতান্ত্ৰিক যেটো আন্দোলন আমাৰ লাঞ্ছিত বঞ্চিত নিষ্পেষিত হোৱা নিপীড়িত হোৱা আমাৰ জাতি জনগোষ্ঠীৰ হকে যেটো আন্দোলন কৰিলে নিজৰ অধিকাৰ নিজৰ অস্তিত্ব নিজৰ ভাষা কলা সংস্কৃতি নিজৰ ক্ষমতাৰ কাৰণে এই সংগ্ৰামটো আজি পৃথিৱীৰ মানুহবিলাকে সকলোৱে গম পায় আমাৰ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ মানুহবিলাকে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ইতিহাসৰ বিষয়ে ভালকৈ জানে যাৰ প্ৰতি আজি সন্মান জনাই আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও তেখেতক মানে কি কয় যুগমীয়া বনাবৰ কাৰণে এই ছাত্ৰ দিৱসটো উদযাপন কৰে গোটেই অসমত আজি ঠিক তেনেদৰে পকেৰাগ্ৰাম কলেজৰ পৰাও তেখেতসকলে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যেটো প্ৰতিমূৰ্তি কলেজৰ মাজমজিয়াত স্থাপন কৰি এই একে ধৰণৰ শ্ৰদ্ধা সন্মান আৰু এটা মৰ্যাদাটো তেওঁলোকে যেটো প্ৰদান কৰিলে মই ইয়াৰ কাৰণে মানে কলেজ কৰ্তৃপক্ষ আমাৰ এইখন কলেজৰ লগত জড়িত থকা যিসকল ব্যক্তি আছে সমাজকৰ্মী আছে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী জাতি জনগোষ্ঠী ভাই বন্ধুসকললৈ ৰাইজলৈ মই একেলগে শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সন্মান এইখিনি মৰ্যাদা প্ৰদান কৰাৰ কাৰণে মই আজি এজন শিক্ষা বিভাগৰ বিটিচিৰ ইএম হিচাপে সেইটোকে ক'ব খোজোঁ যে আমি অকল পকেৰাগ্ৰাম কলেজ নহয় বিটিচি অঞ্চলত যিমানখিনি কলেজ আছে সেই কলেজসমূহতো ঠিক তেনেকুৱা ধৰণৰে আজি পকেৰাগ্ৰাম কলেজে তেনেকাকৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে প্ৰত্যেকখন কলেজত এই ধৰণৰ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈ ল'ম বিটিচিৰ আমাৰ এক্সিকিউটিভ কাউন্সিলত আৰু সেই মৰ্মে বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি সহায় সহযোগিতা আগবঢ়াম আজি মই বিশেষ ক'ব খোজা নাই মোৰ লগত আমাৰ মানে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগতে একেলগে সংগ্ৰাম কৰি অহা মানে আমাৰ বড়ো জাতিৰ হকে কাম কৰি অহা বিটিচি অঞ্চলৰ জাতি জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি অহা একালৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আমাৰ প্ৰাক্তন MP চাঞ্চুমা কুংগুৰ বৈশ্যমতীয়াৰী দাদা নিজে আছে আৰু তেখেতে মানে আমি যিমান জানো 10 গুণ 20 গুণ তেখেতে বডোফাৰ বিষয়ে ভালকৈ জানে আমি সকলোৱে মানে সেইটো শ্ৰদ্ধা কৰোঁ গতিকে আজিৰ দিনটোত মই বিশেষ ক'ব খোজা নাই যেটো পদক্ষেপ লোৱা হৈছে সেই পদক্ষেপটো আমাৰ কাৰণে এটা ঐতিহাসিক পদক্ষেপ এটা প্ৰশংসনীয় পদক্ষেপ আৰু এই পদক্ষেপটো আমাৰ বিভিন্ন কলেজতো নিশ্চয় লোৱাৰ ব্যৱস্থা প্ৰত্যেকখন কলেজৰ অথৰিটিবিলাকে ল'ব আমি চৰকাৰী মহলত ইয়াৰ কাৰণে সিদ্ধান্ত লৈ পেলাই কাৰ্যকৰী কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম